ছাত্ৰ ছাত্ৰীকে নমস্কাৰ জনাইছোঁ আজিৰ ভিডিঅ'টো আসাম হিষ্টৰীৰ ওপৰত যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আগন্তুক এন্ট্ৰেন্স দিবৰ বাবে তোমালোকে নিশ্চয় সাজু হৈছা বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমালৈ কমেন্ট কৰিছিল আমালৈ মেছেজ কৰিছিল যে হিষ্টৰীৰ ওপৰত ভিডিঅ' লাগে যে এটা আভাস দিয়ক থুলমূলকৈ এটা আভাস দিয়ক ঠিক আছে আসাম হিষ্টৰী যেটো হিষ্টৰীৰ ওপৰত এন্ট্ৰেন্স হ'বলৈ গৈ আছে তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো গতিকে তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱা আৰু ভিডিঅ'টোৰ আৰম্ভণিতে তোমালোক প্ৰথমতে কৈছো ভিডিঅ'টো লাইক কৰি দিয়া ঠিক আছে আৰম্ভ কৰিছো আজিৰ বিশেষ ভিডিঅ'টো যে ছাত্ৰ ছাত্ৰীসকল আমি যদি হিষ্টৰীৰ এন্ট্ৰেন্স দিবলৈ যাও গুৱাহাটী ইউনিভাৰ্চিটিৰ যে যোৱাবাৰ এন্ট্ৰেন্স হৈছিল 2021ত ঠিক আছে যোৱাবাৰ যেটো এন্ট্ৰেন্স হৈছিল তাত কিছুমান কোৱেশ্চন আহিছিল আমাৰ বিভিন্ন সংখ্যক ল'ৰা ছোৱালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত সিট পাই বৰ্তমান পঢ়ি আছে হা খুব বেছি টানো নহয় তোমালোকে মগজু ঠাণ্ডা ৰাখা মানে কুল মাইনত পঢ়া ঠিক আছে ইমান এটা মানে নাভাবিবা যে বহুত টান হ'ব পৰীক্ষাটো বহুত কিবা কিবি তেনেকুৱা নহয় তোমালোকে পঢ়াৰ ভিতৰতে আহিব তোমালোকে জনাৰ ভিতৰতে আহিব আৰু হিষ্টৰী সাবজেক্টটো ছাত্ৰ বা ছাত্ৰীজন অভিজ্ঞ হোৱাটো মানে প্ৰয়োজন আৰু যে এই বিষয়টোৰ লগত মোৰ আগৰ পৰা জড়িত মই ইয়াত এন্ট্ৰেন্স জি কোৱেশ্চন আহে মই ক্ৰেক কৰিব পাৰিম সলভ কৰিব পাৰিম ঠিক আছে এমসিকিউ বেসিছত হ'ব বুজি পাইছা নে নেগেটিভ মাৰ্কো থাকিব পাৰে দে এইবাৰ শুনিছো আৰু 1.5 মাৰ্ক কাটা যাব নেগেটিভ মাৰ্কত ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি আৰম্ভ কৰিছো বিশেষ ভিডিঅটো যে হিষ্টৰীৰ ওপৰত আমি প্ৰথমতে যে যোৱাবাৰ 2021 যেতিয়া আমাৰ হিষ্টৰী এন্ট্ৰেন্স দিছিল ল'ৰা ছোৱালী বিলাকে তেতিয়া 5th আৰু 6th সেমিষ্টাৰ ইউজি মানে টিডিসি 3 ইয়াৰ্স ডিগ্ৰী কোৰ্সৰ 2021 চনত তেনে নন সিবিসিএস আছিল ঠিক আছে তেতিয়া কি হৈছিল 5 সেমিষ্টাৰ আৰু 6 সেমিষ্টাৰৰ কোৱেশ্চন বিলাক অহা দেখা গৈছিল ঠিক আছে আজি আমি থুলমূলকৈ আলোচনা কৰিম গোটেই যদি হিষ্টৰীখন মই ইয়াত বুজাব যাও ভিডিঅ' লম্বা হৈ যাব বহুত দীঘল হৈ যাব 2 ঘণ্টা 3 ঘণ্টাৰ ভিডিঅ' হৈ যাব গতিকে তোমালোকে বোৰিং পাবা গতিকে মই কৈছো কি চাব লাগিব মেইনলি তোমালোকে কি চাব লাগিব যে 5th সেমিষ্টাৰ আৰু 6th সেমিষ্টাৰৰ বস্তুবিলাক চাবা আৰু এতিয়া এইবাৰ তোমালোকে 4th পৰা চাবা 4th সেমিষ্টাৰ 5th সেমিষ্টাৰ 6th সেমিষ্টাৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল হিষ্টৰী এন্ট্ৰেন্স দিবলৈ তোমালোকে মুগল পিৰিয়ডৰ তাৰ পৰা কিন্তু 25 নম্বৰ মান আহে দে মুগল পিৰিয়ড ঠিক আছে মুগল পিৰিয়ডটো চাব লাগিব মোস্ট ইম্পৰ্টেন্ট ঠিক আছে বুজি পাইছা ইয়ালৈকে ক্লিয়াৰ হৈছে লিখি যাবা দে আহোম পিৰিয়ড চাব লাগিব তাৰ পৰা 20 ৰ পৰা 25 মাৰ্ক মান আহে দে এক্স্যাক্টলি মই ক'ব নোৱাৰো 20-25 নম্বৰ আহে আহোম পিৰিয়ডৰ পৰা ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান তোমালোকে চাব লাগিব অসমৰ প্ৰথম আহোম ৰজাজন কোন আছিল বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি চুকাফা কিমান চনত অসমত এন্ট্ৰি হৈছিল সকলো কোৱেশ্চন তোমালোকৰ ইংলিছত আহিব ইংলিছতে চাব লাগিব তোমালোকে আসাম হিষ্ট্ৰীৰ কিছুমান কিতাপ কিনিব পায় সৰু সৰু কিতাপ সেইবিলাক অলপমান পঢ়িবা যদি তোমালোকে ভাবিছা যে গুৱাহাটী বিশ্ববিদ্যালয়ত সিট ল'ব লাগিব যে আমাৰ ভাল হ'ব লাগিব এন্ট্ৰেন্সটো ঠিক আছে মধ্যযুগৰ অসম ইয়াৰ পৰা কিন্তু 10 মাৰ্ক আহে দে 10 মাৰ্কস আহে মধ্যযুগৰ অসম ঠিক আছে এনচিয়েন্ট আসাম এনচিয়েন্ট আসামৰ পৰা 7-8 নম্বৰ মান আহে বুলি ভাবিছো আৰু এটো এটা ইম্পৰ্টেন্ট টপিক হয় এনচিয়েন্টৰ পৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে ক্লিয়াৰ হৈছে প্ৰাগ ঐতিহাসিক যুগ চাব লাগিব আমি 350 to 1206 প্ৰাগ ঐতিহাসিক যুগ আহোম ৰাজত্ব কালত শান্তিৰ পৰিৱেশৰ প্ৰধান কাৰ্যসমূহ হ'ল এনেকৈ অপচন দিয়া থাকিব ঠিক আছে ইয়ালৈকে ক্লিয়াৰ হৈছে ৰুদ্ৰসিংহৰ পুতেক কোন এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে এটো আহিব এক্স্যাক্টলি ক'ব নোৱাৰো এনেকুৱা ধৰণৰ ৰিলেটেড কোৱেশ্চন মই এটা আউভাউটোৱে দেখাই দিছো ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত মানে কোন ৰজা হয় অপচন থাকিব ব্ৰহ্মদেশৰ ৰাজধানী কি ব্ৰহ্মদেশৰ বৰ্তমান নাম কি ম্যানমাৰ আমি সকলোৱে জানো ম্যানমাৰ নেকি ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান চাব লাগিব কেপ্টেইনৰ লগত অসমত অহা ইংৰাজ কেপ্টেইন ওয়েলছ আছিল নেকি নামটো কেপ্টেইন ওয়েলছৰ লগত অসমত অহা ইংৰাজ বিষয়জনৰ নাম হ'ল অপচন থাকিব ইংলিছত থাকিব এইবিলাক তোমালোকে বুজিয়ে পাবা মই অসমীয়াত কৈছো যাতে সকলোৱে বুজি পায় লক্ষ্মী সিংহৰ মৃত্যু হয় অপচন থাকিব
আহোম ৰাজ্যৰ প্ৰতিষ্ঠাৰ ওপৰত আমি টোকাবিলাক চাব লাগিব, যিবিলাক দফাবিলাক আছে সেই দফাবিলাক পঢ়িব লাগিব। কামৰূপৰ শেষ ৰজাজনৰ নাম কি, এনেকুৱা ধৰণৰ আহিব পাৰে। ঠিক আছে, কমতাপুৰৰ ওপৰত অলপ চাবা, আছাম এছ'চিয়েশ্যনৰ ওপৰত চাবা, চুতীয়া কিংডম তাৰে ওপৰত অলপমান চাবা। এনেকৈ তোমালোকে দফাবিলাক পঢ়ি যাব লাগিব, তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা। মই ইয়াত যদিও ভিডিঅ'টো শ্বৰ্ট হৈছে বা ইমানখিনি কম সময়ত ইমানখিনি কথা কৈছোঁ, ইয়াতে বহুত মানে লম্বা টপিকছ আছে। ইয়াৰ ভিতৰত বহুত বহলাই যদি আমি চাব যাওঁ, ইতিহাসখন আমাৰ ভিতৰ ফালে বহুত দীঘল কনচেপ্ট আছে ইয়াৰ ওপৰত। তোমালোকক মই আহ্বাওটোৱে দেখাই দিছোঁ। যদি বেছি দীঘলীয়া কৰিব যাওঁ ভিডিঅ' 2-3 ঘণ্টা হৈ যাব। মোগল পিৰিয়ড চাবই লাগিব, মোগল পিৰিয়ডত 25 নম্বৰমান আহে আৰু ইয়াতেতো বহুত বস্তু সোমাই আছে মোগল পিৰিয়ডত। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব যে কিছুমান এনেকুৱা কুৱেশ্যন থাকে, ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা, এনেকৈ অপশ্যন দিয়া থাকিব, 5টা দিয়া থাকিব, 2টা দিয়া থাকিব, 1টা দিয়া থাকিব, 3টা দিয়া থাকিব, কেইটা স্তৰ সেইটো বাছি উলিয়াব দিব, যে তোমালোকে 3টাও লিখি থৈ আহিবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, লগতে তোমালোক ছাত্ৰ ছাত্ৰীসকলে জিকেবিলাক চাবা, 2-এটা কাৰেণ্ট এফেয়াৰ চাবা, খুব বেছি চাব নালাগে, হিষ্ট্ৰীৰ ওপৰত কাৰেণ্ট এফেয়াৰ চাবা। ঠিক আছে, জিকে চাবা, সিমান নাহে কিন্তু চাব দিছোঁ তোমালোকক, যদি আহি যায় 2-এটা জিকে আহি যাব পাৰে, জিকে অহা দেখা যায়, জিকে চাব লাগিব তোমালোক ছাত্ৰ ছাত্ৰীসকলে, যে কিছুমান এনেকুৱা ধৰণৰ জিকে চাবা তোমালোকে, বহুত আছে জিকে চাব লাগিলে তোমালোকে বহুত আছে। তোমালোকৰ খেলৰ ক্ষেত্ৰত চাব নালাগে বাৰু, হিষ্ট্ৰীৰ কথা কৈ আছোঁ যিহেতু ইয়াত তোমালোকে চাব লাগিব যিবিলাক আছে কিতাপবিলাক পঢ়িলে গম পাবা, জিকেৰ কিতাপবিলাক ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বা আছাম হিষ্ট্ৰীৰ ওপৰত, বেছিকেলি আছাম হিষ্ট্ৰীৰ ওপৰতে থাকিব হা। ধৰক কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজন কোন আছিল, অপশ্যন দিয়া থাকিব, জয়দত্ত, নৰকাসুৰ, ভগদত্ত, শুকতিয়ে হ'ব এনচাৰ। ঠিক আছে, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম ধৰ অপশ্যন দিয়া থাকিল, চুহুংমুং, চুকাফা, গদাধৰ সিংহ, এটাও নহয়, এনেকৈ অপশ্যন দিয়া থাকিব, তেতিয়া তোমালোকে চুহুংমুং লিখি থৈ আহিবা। মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল, 1662 খ্ৰীষ্টাব্দত, অপশ্যন দিয়া থাকিব। কোচ ৰজাৰ ৰাজধানী ক'ত আছিল, আহোম আৰু মোগলৰ শেষৰ যুদ্ধখন ক'ত হৈছিল, এনেকুৱা অপশ্যন। দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন কোন আছিল, কোনজন আহোম ৰজাই তামৰ ফলি সোধাই, এনেকুৱা আছিল অপশ্যনটো, কুৱেশ্যনটো। কোনজন ৰজাই অৰ্থাৎ আহোম ৰজাই তামৰ ফলি সোধাই মাটি দান দিয়াৰ কথাটো বা প্ৰথাটো ৰূপায়ণ কৰিছিল, জয়দেৱ সিংহই। বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল, ল'ৰা ৰজা আছিল। কোনজন আহোম ৰজাক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল, চুহুংমুঙক। অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, এইটো 16 শতিকাৰ পৰা হা। ধুদৰ আলি কোন ৰজাই নিৰ্মাণ কৰিছিল, গদাধৰ সিংহ। এইবিলাক ইংলিছত চাব লাগিব, ইংলিছত আহিলে তোমালোকে পাৰিবা, অসমীয়াত পঢ়িলে পাৰিবাই তোমালোকে। আপোনালোক সকলোৱে প্ৰিয়াংকুল চৌধুৰী নামৰ ইউটিউব চেনেলটি বৰ্তমান ভিডিঅ' উপভোগ কৰি আছে। ভিডিঅ'টিৰ মাজভাগৰ এই সময়ছোৱাত আপোনালোকে যদি এতিয়াও এই ভিডিঅ'টো লাইক কৰিবলৈ পাহৰি গৈছে, তেনেহ'লে লগে লগে লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক আগন্তুক দিনত ভিডিঅ' বনাবলৈ যথেষ্ট প্ৰেৰণা যোগায়। ধন্যবাদ। এতিয়া আহকচোন আগবাঢ়ো প্ৰিয়াংকুল চৌধুৰীৰ মুখ্য ভিডিঅ'টোলৈ। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজন কোন আছিল, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল, নৰকাসুৰ আছিল। ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱা আহোম ৰজাজনৰ নাম কি আছিল, পুৰন্দৰ সিংহ বা পুৰন্দৰ সিং আছিল। ঠিক আছে, ইয়ালৈকে ক্লিয়াৰ হৈছে তোমালোকৰ। ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল, আমি সকলোৱে জানো, ৰুদ্ৰসিংহই। বুঢ়া ৰজাখ্যাত আহোম ৰজাজন কোন আছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, প্ৰতাপ সিংহ আছিল। বুৰঞ্জীৰ দাহ কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল, ৰাজেশ্বৰ সিংহৰ দিনত। অপশ্যন থাকিব দেই এইবিলাকত। বৰফুকনৰ শেষৰ সদৰ ক'ত আছিল, গুৱাহাটীত আছিল। তাৰপিছত বৰফুকন পথ কোনে সৃষ্টি কৰিছিল, কোচসকলৰ আদি পুৰুষ কোন, অপশ্যন দিয়া থাকিব। এইটো এনচাৰ হ'ব হাৰিয়া মণ্ডল। ঠিক আছে, তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমগৰাকী অসমীয়া ৰমণী কোন আছিল, মূলা গাভৰু। এইবিলাক চাব লাগিব। মিৰ্জুমলৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজনৰ নাম কি আছিল, চিহাবুদ্দিন। তাৰপিছত আহোম আৰু মোগলৰ মাজত হোৱা ইটাখুলিৰ ৰণ ইম্পৰ্টেণ্ট, পথৰুঘাটৰ ৰণ ইম্পৰ্টেণ্ট। সেনাপতি কোন আছিল ইয়াত, এইবিলাক সুধিব পাৰে। মণিৰাম দেৱানক বন্দী কৰি ৰখা জেলখনৰ নাম কি আছিল, আলিপুৰ জেল, আমি সকলোৱে জানো।
অসমত কেতিয়া কৃষক বিদ্ৰোহ সংঘটিত হৈছিল মই কৈছিলোঁৱে তোমালোকক ইম্পৰ্টেণ্ট বুলি গছপতি সন্মান পোৱা আহোম ৰজাজনৰ নাম কি মোৱামৰীয়া বিদ্ৰোহ মটক ৰাজ্যৰ ৰাজধানী কি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় ফুলগুৰিত থোৱা এইবিলাক চাব লাগিব মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল মানৰ কথা চাব লাগিব দেই মানৰ অসম আক্ৰমণ তাৰে ওপৰত টকাবিলাক পঢ়িব লাগিব মানৰ অসম আক্ৰমণ কিমান চনত হৈছিল 1817 চনত হৈছিল ফুলগুৰিত থোৱা কেতিয়া হৈছিল পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰজন কোন আছিল এনেকুৱা ধৰণৰ তেজপুৰৰ ৰায়ত সভা কেতিয়া গঠন কৰিছিল ৰায়ত সভাৰ ওপৰত কুৱেশ্যন আহিব পাৰে বুজি পাইছেনে এইবিলাক বস্তু চালে আমাৰ ক্লিয়াৰ হৈ যাব ব্ৰিটিছৰ সময়ত অন্তিমজন গভৰ্ণৰ কোন আছিল মোহাম্মদ আকবৰ হাইদাৰ আছিল কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল পিয়লি ফুকনৰ অলপ টকা চাব লাগিব মণিৰাম দেৱানৰ অলপ চাব লাগিব তৰুণৰাম ফুকনৰ চাব লাগিব এইবিলাক ছাত্ৰ ছাত্ৰীয়ে বহুত আগৰ পৰা পঢ়ে যে হিষ্টৰীৰ এণ্ট্ৰেঞ্চ দিম গুৱাহাটী ইউনিভাৰ্চিটিত বহুত আগৰ পৰা পঢ়ে মই দেখি আহিছোঁ কৈছে যে পঢ়ি আছোঁ ৰ'বা মই কিহৰ কাৰণে পঢ়ি আছা কৈছে এণ্ট্ৰেঞ্চৰ কাৰণে মই এণ্ট্ৰেঞ্চটো হোৱাই নাই কৈছে এতিয়াৰ পৰা চাব লাগিব না তেতিয়াহে আমি পাৰিম এনেকুৱা ধৰণৰ কিছুমান বস্তু আহিব পাৰে হা স্বাধীন অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন চৰি এইবিলাক নাহে প্ৰধানমন্ত্ৰীৰ কথা কিয় আহিব এইটো হিষ্টৰীৰ কথাই কৈ আছোঁ ইয়াত জিকেবিলাক চাবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যেন লাগিল মোৰ যে স্বাধীন অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আহিব নাহে সিমান ইম্পৰ্টেণ্ট নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন নাচাবা আৰু বস্তুবিলাক এনেকুৱা ক্লিয়াৰ হৈছে ইয়ালৈকে আহোমৰ দিনত আনুষ্ঠানিক নাৰী শিক্ষাৰ আদিপাত কোনে আৰম্ভ কৰিছিল অলপ টান হ'ব কিন্তু দেই অলপমান টান কৰিব আহোমৰ ৰাজত্বকাল কিমান বছৰ আছিল 600 বছৰ ৰাজত্ব কৰিছিল অসম ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰে অসম ৰাজ্য হিচাপে 1950 চনত প্ৰাচীন নাম কি আছিল এনেকুৱা ধৰণৰ কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল অসমত অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি কাক কোৱা হয় এনেকুৱা ধৰণৰ বস্তুবিলাক চাব লাগিব চাবলগীয়াতো বহুত চাবলগীয়া আছে মোৱামৰীয়া যিটো বিদ্ৰোহ আছে তাৰে কামৰূপত হোৱা সৰ্ববৃহৎ বিদ্ৰোহটো কি আছিল তুৰ্বকৰ ওপৰত চাব লাগিব তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমগৰাকী অসমীয়া ৰমণী কোন আছিল মই কৈছিলোঁৱেই মূলা গাভৰু এনেকুৱা ধৰণৰ বস্তুবিলাক আমি চাব লাগিব বেগম ৰহমান ৰাণু কোন অসমীয়া জীয়ৰীৰ নাম ৰমণী গাভৰু জয়মতী মূলা গাভৰু এনেকুৱা অপশ্যন থাকিব পাৰে ইয়াণ্ডুবু সন্ধিৰ ওপৰত চাব লাগিব টকাবিলাক এনেকৈ তোমালোকৰ কনচেপ্টবিলাক ভালদৰে ক্লিয়াৰ হ'ব হা তোমালোকে ৰাজনীতিত নাযাবা ৰাজনীতিৰ বস্তু চাব নালাগে অনলি তোমালোকে হিষ্ট্ৰীৰ বস্তুৱে চাবা ঠিক আছে ক্লিয়াৰ হৈছে গতিকে এইদৰে তোমালোকে পঢ়িবা অলপমান আভাস দিলোঁ থুলমূলকৈ এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে চাব লাগিব ঠিক আছে এনেকুৱাই আহিছিল আৰু যিখিনি কৈছোঁ বহুত বস্তু সোমাই আছে ইয়াত মধ্যযুগৰ অসমৰ কথা কৈছোঁ মই ইয়াত মোগল পিৰিয়ডৰ কথা কৈছোঁ আহোম পিৰিয়ডৰ চাব দিছোঁ হা এইবিলাক বস্তু তোমালোকে ইংলিছত চাব লাগিব ইংলিছত আহিব গতিকে তোমালোক নিজে বুজিয়ে পাইছা মই অসমীয়াত কৈ থাকোঁতে গতিকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব জাষ্ট থুলমূল এটা আভাস দিলোঁ কিন্তু বহুত বস্তু সোমাই আছে ইয়াৰ ভিতৰত বিতংকৈ জানিবলৈ হ'লে তোমালোকে কিতাপ পঢ়িব লাগিব ঠিক আছে ধন্যবাদ জয় আই অসম আপোনালোকে প্ৰিয়াংকুল চৌধুৰীৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে আমাক জনাবলৈ শংকাবোধ নকৰিব আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম